লাষ্টলে বহুত বেছি গৰম দিছিলে আৰু তাৰপিছত আমি ক'লে গৈছিলোঁ হেল্ল' গুড মৰ্ণিং, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ডেইলি ব্লগৰ আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই আহিলোঁ গুৱাহাটী ঘৰৰ পৰা বিহু খাই কৰি, আৰু ঘৰত থকা কেইদিন ভিডিঅ' বহুত দিন নিদিলোঁ, আৰু মোৰ মানে যেতিয়া অফ হয় বা ঘৰ যাওঁ ভিডিঅ' ৰখি যায়। বাট মই এতিয়াৰ পৰা ট্ৰাই কৰিম যাতে ভিডিঅ' কেতিয়াও স্কিপ নকৰোঁ মই ডেইলি দিবৰ কাৰণে। আৰু যি কি নহওক সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো মই আজি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আৰু বৰ্তমান মই যাবলৈ ৰেডি হ'লোঁ জিমলৈ যাওঁ। মানে জিমৰ পৰা অহাৰ পিছত কি কৰিম কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু জিম কৰি হৈ গ'ল, এতিয়া জিমৰ পৰা ওলাই আহিছোঁ। তাৰপিছত আজি বহুতকেইটা কাম আছে, মই আপোনালোকক দেখাম বাৰু। গ'লোঁ জিমৰ পৰা আহিলোঁ, লগতে ডিম লৈ আহিছোঁ। এতিয়া যিহেতু গৰম দিন, আগতে ডিম আনি থ'লে মানে বেয়া হৈ যায়, আৰু বহুত দিনৰ পিছত জিম কৰিছোঁ কাৰণে একদম ভাগৰ লাগি গৈছে মানে। আৰু তাৰপিছত আহি পেলাই আকৌ থাৰ্ড ফ্ল'ৰলৈকে চিৰি দি আহিব লাগে। আৰু আজি যিহেতু মোৰ শ্বুটিঙো আছে, চ' এতিয়া বেছি ৰেষ্ট কৰিব নোৱাৰিম, কাৰণ শ্বুটিঙো আছে আদৰৰ আচুৰৰ, আৰু সেইখিনিও আপোনালোকক আজি ভিডিঅ'ত দেখাম, আদৰ আচুৰৰ শ্বুটিঙৰ BTS ভিডিঅ'। চ' এতিয়া আৰু কালি মই কাপোৰো তিয়াই থৈছিলোঁ, ৰ'দটোতো বিৰাট ধুনীয়া, বহুত জল্দি শুকাই যাব। চ' এতিয়া কাপোৰ ধুম, তাৰপিছত ডিম চিম বইল কৰি খাই কৰি লৈ শ্বুটিঙলৈ যাম, সেইখিনিও আপোনালোকক দেখাম। আৰু ইয়াত জানেনে বহুত বেছি গৰম, মানে ঘৰত য'ত মই ব্লেংকেট লৈ শুই আছিলোঁ, ইয়াতে আহি পেলাই মানে গৰমটো ধূলিটো পাই মানে একদম অশান্তি লাগি গৈছে, বাট উপায় নাই। আৰু তোকো মোৰ ৰুমটো থাৰ্ড ফ্ল'ৰ, আৰু এতিয়া অপশ্যনো নাই হাতত, আৰু বেছি মাহ নাইও মই যিহেতু। চ' এতিয়া জল্দি কাপোৰ ধুমগৈ, ফ্ৰেছ হওঁ। এইফালে বহুত বেছি কাপোৰ ধুই দিলোঁ আজি, এতিয়া কাপোৰখিনি মেলি আহোঁ। ৰেডি হৈ গ'লোঁ যাবলৈ শ্বুটিঙৰ কাৰণে। যি বেছি ৰ'দ ইয়াতে, ছানস্ক্ৰীমেও মানে চাগে কাম নিদিব, সেইকাৰণে পূৰা স্কুটি লৈ যিহেতু যাম, মুখ চুখ ঢাকি কৰি যাব লাগিব। আহি পালোহি ৰেঙনি অফিচ। প্ৰথমে ৰেঙনিত মেকআপ লৈ, যি বেছি ৰ'দ। আৰু এইফালে মেকআপ লৈ কষ্টিউম কৰি হৈ গ'ল। আৰু কাক লগ পালোঁ জানেনে ইয়াতে আজি? প্ৰাঞ্জল দাক। কি খবৰ? ভাল ভাল। আৰু আপোনালোকে দেখিছিলে দুয়োকে, ডলি আৰু প্ৰাঞ্জল ৰ'দৰ ফুলত, আৰু বহুত বেছি মৰম দিছিলে হয়নে? লাষ্টলৈ বহুত বেছি মৰম দিছিলে। আৰু তাৰপিছত আমি ক'লৈ গৈছিলোঁ বেংগলোৰ লৈ গ'লগৈ। চ' আজি তাৰপিছত বেংগলোৰ পৰা ঘূৰিছে, সেইকাৰণে আজিহে লগ পাইছোঁ। আৰু তাৰপিছত বেলেগ কাৰোবাৰ চাইছিলে বেংগলোৰৰ পৰা অহাৰ পিছত ধাৰাবাহিকখন আছিল যে দুয়ো একেলগে যাম বিজনেছ কৰিবৰ কাৰণে। কিন্তু এতিয়া কুইনৰ লগত গুণগুণ ন, কেতিয়া চলিছে শ্বুটিং? আচ্ছা, অ'কে। চ' মই বহুত দিনৰ পিছত এতিয়া আমি অলপমান কথা চথা পাতিম, যিহেতু ইমান দিন লগ পোৱা নাই ন। আৰু এইফালে চব হৈ গ'ল, এতিয়া যাম গণেশগুৰি অফিচ, কাৰণ তাতে শ্বুটিং আছে। আৰু অফিচটো অলৰেডি আপোনালোকক দেখাইছোৱে, তেতিয়া তালৈ যাম। পাই অলপমান বহিছোঁ, আৰু ইফালে অংকুশী বাহঁতৰ চিন হৈ আছে, মই অলপমান ৰখিছোঁ। আৰু ইয়াতে বহুত বেছি গৰম লাগিছে। আৰু এই ৰুমটোতো আপোনালোকে চাগে চিনি পাইছে, কাৰণ আগতো ভিডিঅ'ত মই এইটো ৰুমৰ একদম গোটেই ৰুম দেখাইছিলোঁ বাৰু। আজি ইমান বিশেষ তেনেকৈ একো স্পেচিয়েলকৈ নবনাওঁ, একো কণ্টেণ্ট আইডিয়া আহাও নেকি। আপোনালোকৰ যদি কিবা আইডিয়া আহিছে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু বাকী আৰ্টিষ্টখিনি যিসকলৰ লগত আজি শ্বুটিং আছে তেওঁলোকক আপোনালোকক দেখাইছোৱে। গতিকে আজি জাষ্ট শ্বুটিং কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। Action. সকলো ঠিকেই আছে, কামটো আৰম্ভ কৰিম। তুমি এইটো কথা সুধিবলৈকে মই অফিচলৈ অহাৰ পৰা 3বাৰ ফোন কৰিলোঁ।
আরে এটা মই দেখো ক'ত থাকিম অফিসতে আছো মই কোৱা কিয় ফোন কৰিলা নাই এনেই কথা এটা সুধিব লাগে মা তুমি এই কথাটো মা তুমি এইটো কথা সুধিবলৈকে মোক অফিচলৈ অহাৰ পৰা কিমানবাৰ ফোন কৰিলা মনত চিন্তা এটা হৈ আছে বাবে বাৰে বাৰে তোমালৈ ফোন কৰি আছো হ'ব হ'ব অদৰকাৰী এতিয়া অদৰকাৰী কথা কিছুমানৰ ফোন কৰি মোক ডিষ্টাৰ্ব থাকিব নালাগে देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में दिल खिले हुए ये गिला है आपकी निगाहों से मिया तो फासिले हुए হ'ব এতিয়া এইবোৰ টেনশ্যন লৈ থাকিব নালাগে কামত তুমি একো ক'ব নালাগে টেনশ্যনত থাকিবা লাগে তুমি ভিতৰতে সোমাই গুচি যাব ৰ'ল Rolling. আচ্ছা তাৰপিছতে টেনশ্যন যাব নোৱাৰি চ' চিন দিলোঁ আপোনালোকে গম পালেই ভিডিঅ'টো চাই পেলাই আৰু এতিয়া পেকআপ হৈ গ'ল চবৰে চ' এতিয়া আমি চব নিজে নিজৰ ৰুমলৈ যাম তাৰপিছত কি কৰোঁ ভিডিঅ'টোত আপোনালোকক দেখাম বাৰু যি কি নহওক মানে আদৰৰ আছোঁ আপোনালোকে যদি চাই আছে গম পাব যে মই মাজতে দুমাহমান অকণমান ইয়াৰ পৰা ছুটি লৈছিলোঁ দুমাহ নহয় আৰু একজেক্ট তো মই ছুটি লোৱাৰ কাৰণে কেইদিনমান আদৰৰ আশ্ৰয়টো লোৱা নাছিলোঁ কিন্তু এতিয়া আকৌ মই আদৰৰ আশ্ৰয়ত ওলাই আছোঁ গতিকে আপোনালোকে ধাৰাবাহিকখন চাব আৰু যদি চাইছে কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত জনাব মানে অভিনয় হওক বা সকলোখিনি বাকী এতিয়া ইয়াৰ পিছত কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকিম আৰু বাকী এতিয়া ৰুমলৈ যাম ফাইনেলি আহি পালোহি ৰুম আৰু এতিয়া ফ্ৰেছ হৈ কৰি লওঁ তাৰপিছত চাওঁচোন কি কৰোঁ খালি ইমান বেছি গৰম এতিয়া একো প্লেন কৰা নাই এতিয়া ফ্ৰেছ হৈ কৰি লওঁ আৰু এইফালে এতিয়া আহি আছোঁ বিশাললৈ যিহেতু কেইটামান বস্তু কিনিবলগীয়া আছিলে চ' ভাবিলোঁ কষ্টিউম চেঞ্জ কৰাৰ আগতে মানে আৰু বিশালো বন্ধ হৈ যাব চ' বিশালৰ পৰা আহিলোঁ আহি পাই গ'লোঁ সি বিশাল আৰু এতিয়া যাওঁ অলপমান বজাৰ কৰি লওঁ চ' সেয়া অলপমান বজাৰ কৰিছোঁ বটল ল'লোঁ ডেটছ ল'লোঁ আৰু এতিয়া ল'লোঁ অ'টছ বিশালৰ পৰা আহি পালোঁ আহি পাই ফ্ৰেছ হৈ কৰি ডিনাৰ ৰেডি কৰি ডিনাৰ কৰি এতিয়া শুবৰ কাৰণে একদম পূৰা চব ৰেডি কৰি ল'লোঁ মানে ইমান বেছি আজি ভাগৰ লাগিছে আৰু ভাগৰ লাগিবই নহয় জানো ইমান বেছি দিনটো আজি দৌৰা ধপৰা কৰি পেলাই মানে কাম কৰিছোঁ যিহেতু সেইকাৰণে বহুত বেছি টোপনি লাগিছে সেইকাৰণে আহি ভিডিঅ' নকৰিলোঁ আৰু বাকী গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আদৰ আশ্ৰয় শ্বুটিং BTS ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ তাৰপিছত বিশালত গ'লোঁ শ্বপিং কৰিলোঁ আৰু এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু আদৰ আশ্ৰয় যিদৰে আপোনালোকে মৰম দি আছে তেনেদৰে মৰম দি যাব আশীৰ্বাদ কৰি যাব আৰু মোৰ গোটেই দিনটো ভাল গ'ল মই আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'লৈ মই আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ গুড নাইট